হাই হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। আজি নামঘৰলৈ ওলালোঁ, আণ্টিহঁতৰ শৰাই আছে। আমি এতিয়া গৈ পালোঁগৈ নামঘৰত গৈ পাই আজি মানে অলপ দেৰিও হৈ গ'ল নামঘৰ গৈ পোৱা। আণ্টিহঁতে কৈ আছিলে ইমান দেৰি কৰিলি বুলি। আমি নামঘৰ গৈ পালোঁগৈ। এতিয়া নামঘৰ গৈ পাই আণ্টিহঁতে ৰখি আছে। সেয়া মানে আণ্টিহঁতে ধূপ চাকি জ্বলাই আছিলে আৰু বাহিৰত, আৰু আমি গৈ পালোঁগৈ। গৈ পাই এয়া শাস্ত্ৰ পঢ়ি আছে নামঘৰীয়া বৰ্তাই। আৰু নামবোৰ অলপ অলপকৈ এড কৰিছোঁ, কেনেকুৱা পাই জনাব। এয়া নাম শুনক। শ্ৰীমন্ত শংকৰ সেই জনাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয়। কৃষ্ণ গোৱাৰ হৈ যোৱাৰ পিছত গৃহস্থই সেৱা ল'লে, তাৰপিছত প্ৰসাদ খালোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, নামবোৰ শুনিও কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আকৌ এটি নতুন ভিডিঅ'তে পুনৰ লগ পাম। আজিলৈ বাই বাই। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।